নমস্কাৰ বন্ধুসকল বিডি নেক্সট আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। চাই থাকক মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ছাৰে দুপৰীয়াখন কি কৰি আছে চাই দিয়াচোন। কি কৰি আছে এফালে মোলৈ দেখাই দিয়া। কি কৰিছা? মাছ পাইছা নাই? কোনটো নাই? তেতিয়াহ'লে দুপৰীয়াখন কি কৰিছা? এটা আনি দেখুৱাই দিয়াচোন। এইটো পুঠি মাছ আহি গ'ল বৰশীত, দেখিছে? বৰশীত পুঠি মাছ লৈ আহিলোঁ আৰু এটা আহিল। কিমান মাছ পালোঁ দেখিছে? এয়া মাছ, বৰশী বাই তোলা মাছ। চাওক, টিঙত পানী দি জিৰাই থৈছোঁ। বৰশী বাই হৈ গ'ল। এতিয়া উঠাব লাগিব অলপ। এতিয়া আমি অলপ গেম খেলি লওঁ, তাৰ পাছত কি কৰোঁ আৰু চাই যাওক মোৰ ভিডিঅ'টো শেষলৈকে। ওলালোঁ আৰু এতিয়া টমটম গৈ শুনো। মানুহ ঘৰলৈ আহিছে, আমি ভাড়া মাৰিবলৈ ওলাইছোঁ। কেনেকুৱা কথা? কিন্তু এতিয়া কাষ্টমাৰ নাই, বহি আছোঁ।